ওম নমঃ শিৱায়। বন্ধুসকল, শাওণ মাহটো অতিকে প্ৰিয়। শাওণ মাহটোৰ লগত সকলো ভক্তজনে আনন্দ কঢ়িয়াই আনে। মহাদেৱে কৈলাশৰ পৰা নামি আহি পৃথিৱীলৈ আগমন কৰে এই শাওণ মাহতে, আৰু এই শাওণ মাহতে তেওঁ পত্নী সতীক বিয়া কৰাইছিল। সেইকাৰণে তেওঁৰ বাবে শাওণ মাহটো বহুত প্ৰিয়। শাওণ মাহত মহাদেৱক শুদ্ধ মনেৰে পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয়। মনত যি দুখ কষ্ট আছে, বেমাৰ আছে, সেইবোৰৰ পৰা মুক্ত পোৱা যায়। আহকচোন আজি এই ভিডিঅ'টিৰ জৰিয়তে আমি জানো যে শাওণ মাহত কোনকেইটা ৰাশিৰনো মহাদেৱে কৃপাদৃষ্টি পাবৰ কাৰণে সক্ষম হৈছে। আহকচোন চাওঁ এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধুসকল, শাওণ মাহৰ প্ৰথমটো ৰাশি হৈছে যাৰ ভাগ্য উদয় হৈছে মহাদেৱৰ কৃপাত, সেই ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মহাদেৱে ভাগ্য উদয় কৰিছে। শাস্ত্ৰ অনুসৰি এই জাতক জাতিকাসকলৰ আৰ্থিক উন্নতি হ'ব, চাকৰিৰ যোগ বনিছে। যদি চৰকাৰী চাকৰি বিচাৰি আছে, মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু তেওঁলোকৰ ঘৰলৈ সুখ শান্তি আৰু দাম্পত্য জীৱন সুখী হ'ব। বন্ধুসকল, মহাদেৱৰ আশীৰ্বাদ পাবলৈ সক্ষম হোৱা দ্বিতীয়টো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ যুৱক যুৱতীসকলৰ ভ্ৰমণৰ যোগ বনিছে, পদৰ উন্নতি হ'ব আৰু তেওঁলোকৰ হাতলৈ ধন আগমন হ'ব। কোনো যদি লটাৰীৰ টিকেট লৈছে, ভাগ্য উদয় হ'ব। বন্ধুসকল, তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ যুৱক যুৱতীসকলেও মহাদেৱৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছে। তেওঁলোকৰ জীৱনলৈ সুখ শান্তি আহিব, আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, পৰিবাৰৰ লগত সময় কটাব আৰু যদি কিবা বিবাদ আছিলে তেওঁলোকৰ মনৰ পৰা আঁতৰ হ'ব। ইয়াৰ লগতে তেওঁলোকৰ জীৱনলৈও কোনো আলহী বা শিশু অহাৰ পৰিকল্পনা যদি কৰি আছে, সেয়াও ছাকচেছ হ'ব। বন্ধুসকল, তৃতীয়টো ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ যুৱক যুৱতীসকলেও মহাদেৱৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছে। মহাদেৱৰ আশীৰ্বাদত এওঁলোকৰ ঘৰলৈ সুখ শান্তি আৰু আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। ইয়াৰ লগতে গাড়ী মটৰ লোৱাৰ যোগ বনিছে আৰু তাৰ লগতে যদি তেওঁলোকৰ ঘৰৰ কিবা সমস্যা আছিলে সেইবোৰ দূৰ হ'ব। আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ লগতে ধন টকা পইচা আৰু যদি কিবা লটাৰী টিকেট লৈছে তাৰ জৰিয়তেও তেওঁলোকৰ ভাগ্য উদয় হোৱাৰ যোগ বনিছে শাস্ত্ৰ অনুসৰি। বন্ধুসকল, মহাদেৱৰ শেষ আশীৰ্বাদ পাবলৈ সক্ষম হোৱা ৰাশিটো হৈছে আপোনাৰ ধনু ৰাশি। ধনু ৰাশিও মহাদেৱৰ কৃপাদৃষ্টি পাবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে তেওঁলোকৰ জীৱনৰো সুখ শান্তি আহিব, আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু তেওঁলোকৰ যদি জবৰ কাৰণে এপ্লাই কৰিছে তাৰো তেওঁলোকৰ ছাকচেছ দেখাইছে আৰু শাস্ত্ৰ অনুসৰি তেওঁলোকৰ জীৱনলৈ ধন টকা পইচা অহাৰ লগতে পৰিয়ালৰ লগত সময় কটাব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টি যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।